উপস্থিত সকলো সাংবাদিককে আন্তৰিকভাৱে আদৰণি জনাইছোঁ। লগতে আমাৰ মূল সমিতিৰ যিসকল বিষয়ববীয়া কৰ্মকৰ্তা সদস্য ইয়াত উপস্থিত আছে তেওঁলোকক আমি আদৰণি জনাইছোঁ। আমি এক বিশেষ কাৰণত আজিৰ এই সংবাদমেল ততাতৈয়াকৈ আৰম্ভণি কৰিবলগীয়া হৈছে বা আমি আমন্ত্ৰণ কৰিবলগীয়া হৈছে আপোনালোকক যে আমাৰ কাৰণে এটা দীঘলীয়া এটা কাৰ্যসূচী আছিলে যে আপোনালোকে জানে যে আমাৰ মাটিৰ ৰাস্তাৰ মুখখন যিফালে আমাৰ প্ৰৱেশ সেইটো APDCL-ৰ আগতে বিদ্যুৎ বিভাগৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ আছিল, এতিয়া APDCL-ৰ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ APDCL-ৰ নামত আছে। আৰু সেই মাটিখিনি 2019 চনৰ পৰাই আমাৰ তেতিয়াৰ যিসকল বিষয়ববীয়া আছিল তেখেতসকলে লাগি আছিল। আৰু অতি সৌভাগ্যৰ বিষয় যে যোৱা 28 জানুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাস মন্দিৰলৈ আহি মন্দিৰত সেৱা কৰাৰ পিছত আমাৰ কৰ্মকৰ্তাসকলৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হৈছিল। সেই দীঘলীয়া আলোচনাত আমি এই কথাটো কৈছিলোঁ যে সেই সময়ৰ কেবিনেট সেই সময়ৰ আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু আমাৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই APDCL-ৰ সৈতে সঘন যোগাযোগ কৰি এই বিষয়ে প্ৰায় সম্পূৰ্ণভাৱে এইটো হৈছিলে গোটেই প্ৰচেষ্টাটো, কিন্তু কিবা এটা কাৰণত এই বিষয়ে বিতংভাৱে আমাৰ অমৰ পাঠক আছে, তেখেতে ক'ব, মই তেখেতকো ক'ব দিম। সেই সময়ত নহ'ল, কিন্তু 2019-ৰ পৰা যিটো কাম নহ'ল, আজি 2025 চনৰ 28 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি এই কথাটো শুনাৰ লগে লগে তেওঁ পৰিচালন সঞ্চালক APDCL-ৰ পৰিচালন সঞ্চালকক ফোনযোগে জনালে যে এই কামটো চাই চিতি এমাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিব লাগে। আৰু 22 দিনৰ ভিতৰত আমি আজি কাগজ পাইছোঁ যে আমাৰ যিটো মাটি সেই মাটি আমাৰ নামত আনুষ্ঠানিকভাৱে তেওঁলোকে এইটো যিটো এক্সচেঞ্জ যিটো মানে আমাৰ হাল সলনি এইটো হস্তান্তৰৰ তেওঁলোকে সেই প্ৰক্ৰিয়াটোত অনুমোদন জনাইছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া APDCL-ৰ কৰ্মকৰ্তাসকলক আৰু 2019 চনৰ পৰা যিসকলে এই প্ৰচেষ্টাটোত লাগি আছিল তেওঁলোকক আন্তৰিক ধন্যবাদ জনাবৰ কাৰণে আমি এই সংবাদমেল আয়োজন কৰিছোঁ। এইটো প্ৰথম কাৰ্যসূচী আমাৰ সংবাদমেলৰ। আৰু দুটামান কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণসূচী লৈ আছে, আমি কম। তাৰ আগতে মই আমাৰ সম্পাদক অমৰেন্দ্ৰ পাঠক ডাঙৰীয়াক 2019 চনত তেওঁ যিহেতুকে সাধাৰণ সম্পাদক আছিলে আৰু ডক্টৰ ভগীৰথ নাথ তেতিয়াৰ সভাপতি, আজিৰ উপদেষ্টা, আজি অনুপস্থিত আছে তেখেতো এই সময়ত আছিলে। গতিকে মই সেই সমিতিৰ কৰ্মকৰ্তাসকলৰ হৈ 19 চনৰ কমিটিখনৰ কৰ্মকৰ্তাসকলৰ হৈ মই অমৰেন্দ্ৰ পাঠকক এই বিষয়ে চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। যিটো পৰিসৰ চৌহদটোক এটা আটকধুনীয়া কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমি যিখিনি আমাৰ ৰাস মন্দিৰৰ উত্তৰ দিশত সেই সময়ত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মাটি আছিল, সেই মাটিখিনি আমি হস্তান্তৰ কৰাৰ কাৰণে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত আমি এখন আবেদন লৈ আমি APDCL-ক দিছিলোঁ। সেই সময়ৰ যিজন আমাৰ চেয়াৰমেন আছিল তেখেতক আমি আবেদনখন দিয়াৰ পিছত আমি আমাৰ সেই সময়ৰ MD ৰাকেশ সন্মানীয় ৰাকেশ আগৰৱালা ডাঙৰীয়াই এই প্ৰক্ৰিয়াটোত সম্পূৰ্ণ সহযোগ কৰি আমাক বহুতখিনি আগবঢ়াই দিলে। আমি এই কামখিনি কৰাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ অব্যাহত ৰাখিছিলোঁ। গোটেই প্ৰক্ৰিয়াটোত ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলে বিষয়ববীয়াসকলে ইয়াত ছাৰ্ভে এটা কৰিছিল আৰু সেই ছাৰ্ভে মৰ্মে তেওঁলোকে এটা প্ৰতিবেদন দাখিল কৰিছিল। তাত এটা আনুমানিক কষ্ট এটাও তেওঁলোকে আমাক উল্লেখ কৰিছিল যে এই গছটো শিফটিঙৰ কাৰণে দিব লাগিব, তাত আমি ৰাজিও হৈছিলোঁ। এই বিষয়ত আমাক সেই সময়ৰ অসমৰ যি বিজেপি সন্মানীয় সভাপতি সৰভোগ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰে আমাক সহায় কৰিছিল। আমি সেই সময়ত নিশ্চিত হৈছিলোঁ যে আমাৰ কামটো প্ৰায় আমি বুলি ধৰি লৈছিলোঁ। যেতিয়া আমাৰ কিছু সময় পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ পিছত
আমি পুনৰ বস্তুটোত কোনো খবৰ নোপোৱাত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিলোঁ। আমাৰ ৰাসৰ কাৰ্যালয়ত হঠাৎ আমাৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস এদিন পদাৰ্পণ কৰিলে। বিষয়টো আমি তেখেতক এই সম্পৰ্কত সুধিলোঁ যে ইমান দূৰ প্ৰক্ৰিয়াটো মানে আগবাঢ়ি গৈ তাত মানে আমাৰ এই কামখিনি নিজৰ কাৰণে কিয় অহা নাই। তেখেতে তেতিয়া মানে ক'লে যে এইটো এটা আচলতে মানে দুপাত খৰ এনেকুৱা হৈছে যে মই যদি একফালে মাৰো আন এপাত খৰ আন এজনে মাৰে, যাৰ কাৰণে মানে কামখিনি সমাপ্ত হোৱা নাই। আমি হয়তো ধৰি ললো যে হয়তো আমাৰ কোনো স্থানীয় কোনো ব্যক্তি হয়তো মানে এইটো বাধা পৰিছে, যাৰ কাৰণে এই কামখিনি মানে আমাৰ আগবাঢ়িও আগ নবঢ়াৰ নিচিনা হৈছে। আমি হতাশ নহ'লো। ৰাইজৰ ইচ্ছা আৰু ৰাইজৰ সহযোগত বৰ্তমানৰ সভাপতি সন্মানীয় হেমেন দাস ডাঙৰীয়াৰ হাত দীঘল প্ৰভাৱৰ কাৰণে আৰু তেখেতৰ তৎপৰতাত আমাৰ সহযোগত আমি ৰাইজে বিচৰা যিখিনি মাটি ৰাইজৰ ইচ্ছা আৰু আকাংক্ষাখিনিক আজি বিদ্যুৎ পৰিষদৰ কৰ্মকৰ্তাসকলৰ সহযোগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত আজি আমি এই কামখিনি আনুষ্ঠানিকভাৱে সম্পাদন হোৱাত আমি আটাইলৈকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত নিজকে এজন ৰাসৰ কৰ্মী হিচাপে এনেধৰণৰ উদ্যোগ ল'ব পৰাত নিজকে সৌভাগ্যৱান বুলিও ধৰি লৈছোঁ। আৰু অনাগত দিনত বাকী থকা যিখিনি অভাৱ অভিযোগ বা সমস্যা আছে সেই সম্পৰ্কত যাতে ৰাইজৰ সহযোগত আমি ৰাসৰ যিখিনি মৌলিক সমস্যা আছে সেইখিনি সমাধানত যাতে আমি আগবাঢ়িব পাৰোঁ তাকে আমি আশা ৰাখিছোঁ। আপোনালোকৰ সহযোগ বিচাৰিছোঁ। হাউলিবাসী ৰাইজৰ সহযোগত নিশ্চিতভাৱে আমি অনাগত দিনত এইবোৰ সমাধান কৰিবলৈ সক্ষম। দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ পিছত আমাৰ গোটেই ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰণে আমি বহুখিনি কাম আমি অগ্ৰসৰ হ'বলৈ ইতিমধ্যে সক্ষম হৈছোঁ। সেই সম্পৰ্কে আমি আভাস দিম। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ তৎপৰতা এই দুইটাৰ আমি আজি আনুষ্ঠানিকভাৱে শলাগ লৈছোঁ। আমি এই ক্ষেত্ৰত দুটামান কথা জনাব বিচাৰিছোঁ যে ইয়াৰ পূৰ্বেও ঠিক ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ আগে আগে আমি APDCLক অনুৰোধ জনাইছিলোঁ যে আমাৰ ভগ্নপ্ৰায় খুঁটাকেইটা আৰু বিজুলী পৰিবাহিত যিখিনি তাঁৰ সেই তাঁৰসমূহ একদম তলেৰে যোৱা কাৰণে যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে আৰু সেইকাৰণে সেইখিনি ওখ কৰি যিবোৰ খুঁটা সেই খুঁটাবোৰ সলনি কৰিব লাগে। আও পুৰণি খুঁটা আছিলে আৰু তেওঁলোকে এখন প্ৰতিবেদন দিলে। প্ৰতিবেদনত আমাক এখন বৰপেটা ৰোড সংমণ্ডলে আমাক এখন চিঠি দিলে যে আমি ২৭ লাখ টকা জমা দিলে আমাৰ এই কামটো কৰি দিব। আমি পুনৰাই আমি APDCLক অনুৰোধ জনালোঁ আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ফোনযোগে অনুৰোধ জনাইছিলোঁ। তেখেতৰ নিৰ্দেশত আৰু APDCL কৰ্তৃপক্ষৰ সহযোগত আমাৰ এই গোটেইখিনি কাম তেতিয়া বিনামূলীয়াকৈ এইখিনি আমাক APDCLে কৰি দিছিলে। গতিকে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ সাল সলনি হোৱা মাটিৰ পৰিমাণ ৫৬ লেচা। আমি ৫৬ লেচা মাটি আমি এৰি দিছোঁ, অৰ্থাৎ আধা বিঘা ৬ লেচা মাটি আমি এৰি দিছোঁ আৰু আমাক আধা বিঘা ৬ লেচা মাটি ৫৬ লেচা মাটি তেওঁলোকে এৰি দিছে। তেওঁলোকে এৰি দিয়াৰ লগে লগে তেওঁলোকৰ কোনো অসুবিধা নহয়, কাৰণ তেওঁলোকৰ একেই পৰিমাণৰ মাটিয়েই থাকিল। আৰু আমাৰ সুবিধা হ'ল এইটো কাৰণে যে আমাৰ মুখখন বন্ধ হৈ আছিল ৰাস্তাৰ পৰা, গতিকে এতিয়া মুখখন আমাৰ খোল খাই গ'ল। এতিয়া তাত পূৰ্বতে ২০১৭ চনত মোৰ যিমান দূৰ মনত পৰে উন্নয়ন পৰিষদে হাউলি উন্নয়ন পৰিষদে তাত এটা সংমণ্ডল উপসংমণ্ডল এটা স্থাপন কৰাৰ কাৰণে তেওঁলোকে দাবী জনাইছিলে আৰু সেই সময়ত এইটো ভালেখিনি আগবাঢ়িও গৈছিলে, কিন্তু কিবা এটা কাৰণত হয়তো এইটো সম্পূৰ্ণ নহ'ল। যোৱাকালি আমি ৰাস মহোৎসৱ উদযাপন সমিতি আৰু বৃহত্তৰ হাউলি উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকল আমি সকলোৱে মিলি আমি শক্তিমন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু তেখেতে গোটেই বিষয়টো চালি জাৰি চাই তৎকালে ব্যৱস্থা ল'বলৈ পৰিচালন সঞ্চালকক এক লিখিত নিৰ্দেশ দিছে আৰু আমি আশা কৰোঁ যে
APDCLৰ যিটো উপসংমণ্ডল, এই উপসংমণ্ডল ইয়াত নিশ্চয়কৈ অনতিপলমে স্থাপনৰ প্ৰচেষ্টা আৰম্ভ হ'ব। এইখিনি আমাৰ APDCLৰ মাটি সালসলনি সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমাৰ কৰ্মকৰ্তাসকলৰ দীঘলীয়া আলোচনাত আমি কেইবাটাও বিষয় উত্থাপন কৰিছিলোঁ। আমি কেইবাটাও বিষয় আলোচনা কালত আমি উত্থাপন কৰিছিলোঁ। তাৰ এটা আছিল যে আমাৰ যিখিনি মাটি প্ৰায় 8 বিঘা মাটি ফোনবোৰ চাইলেণ্ট মোডত থৈ দিব কাইণ্ডলি। আমাৰ যিখিনি মাটি প্ৰায় 8 বিঘা মাটি আশ্চৰ্যজনকভাৱে এইখিনি এতিয়াও ভিজিয়াৰ ৰূপেই আছে, আমাৰ নামত এতিয়ালৈকে অহা নাই। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো দৃষ্টিগোচৰ কৰা হৈছিলে। তেখেতে তৎকালেই উপায়ুক্ত ডাঙৰীয়া উপস্থিত আছিলেই, আয়ুক্ত ডাঙৰীয়া আলোচনা কালত উপস্থিত আছিলেই, তৎকালে তেখেতক এই সম্পৰ্কে প্ৰস্তাৱ প্ৰেৰণৰ নিৰ্দেশ দিছে আৰু সেই মৰ্মে এই প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু এইটো যিটো আণ্ডাৰ প্ৰচেছ বুলি কোৱা হয় কাৰ্যালয়ৰ ভাষাত, এইটো আণ্ডাৰ প্ৰচেছ আছে। কাৰ্যকৰীকৰণৰ অৰ্থে এইটো ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। তাৰ উপৰি আমি সেইদিনাখন তেখেতক এটা কথা কৈছিলোঁ আৰু মাটি টুকুৰাও আমি দেখুৱাই দিছিলোঁ তেখেতক, যে আমি যিহেতুকে 100 বছৰ পূৰ্ণ কৰিবলৈ গৈ আছোঁ, আমি 98 বছৰত ভৰি দিছোঁ, গতিকে আমি এটা শতাব্দী ভৱন নিৰ্মাণ কৰিব বিচাৰিছোঁ চৰকাৰৰ সহযোগত। তেতিয়া তেওঁ তৎকালেই তাত সন্মতি প্ৰদান কৰি তেওঁ আমাক জনাইছিলে যে আপোনালোকে বনাওঁতে চাব যাতে এইটোৰ এটা নান্দনিক সৌন্দৰ্য, এস্থেটিক বিউটি, নান্দনিক সৌন্দৰ্য এটা থাকে, দূৰৰ পৰা দেখিলেই যাতে ঘৰটো ভাল লগা হয়, ভৱনটো ভাল লগা হয়, এনেকুৱা ধৰণৰ কৰিব আৰু খুব বেছি ডাঙৰ নকৰিব, কাৰণ পিছত চৰকাৰে বনাই দিলেও পিছত যিহেতুকে মেইনটেনেন্সৰ কথাটো যিহেতুকে সমিতিয়ে কৰিব লাগিব, যাতে বৃহৎ পৰিমাণৰ খৰচ যাতে আপোনালোকৰ হৈ নাথাকে তেনেকুৱাকৈ আপোনালোকে বনাব। আপোনালোকে তেনেকুৱা প্ৰস্তাৱ দিলে আমি নিশ্চয় সেইটো বিবেচনাৰ কাৰণে উত্থাপন কৰিম। যোৱাকালি আমি এই ক্ষেত্ৰত আমাৰ যিজন অভিযন্তা আৰু এজন আমি আৰ্কিটেক্ট, আমি তেখেতসকলক দায়িত্ব দি আহিছোঁ। আমি যিখিনি বিচাৰিছোঁ সেই গোটেইখিনি আমি দিছোঁ। তাৰ উপৰঞ্চি আমি এখন তোৰণৰ কথাও কৈছিলোঁ আৰু তোৰণখনৰ কাৰণেও আমি ইতিমধ্যে আমাৰ দুজন স্থানীয় শিল্পীক আমি এই ক্ষেত্ৰত দায়িত্ব দিছোঁ। তেখেতসকলে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে। তাৰ উপৰঞ্চি আমি মানৱ সম্পদ উন্নয়নৰ, আপোনালোকে জানে যে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ মানৱ সম্পদ উন্নয়ন নামৰ এটা বিভাগ আছে। বিভাগটোৱে শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী 2018 চনৰ পৰা গ্ৰহণ কৰি আহিছে। তো এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই বিষয়টো অৱগত কৰিছিলোঁ আৰু তেখেতক কৈছিলোঁ যে যিহেতুকে তেওঁৰ নিজৰো এটা আত্মনিৰ্ভৰ আঁচনি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এখন আত্মনিৰ্ভৰ আঁচনি আছে, গতিকে সেই আত্মনিৰ্ভৰ আঁচনি আৰু তেওঁ যিহেতুকে খেল মহাৰণ, সাংস্কৃতিক উৎসৱ এইবোৰ পাতি যিহেতুকে ল'ৰা ছোৱালীৰ সাংস্কৃতিক আৰু ক্ৰীড়া বিষয়ক বিকাশৰ কাৰণে তেওঁ যিহেতুকে যথেষ্ট পৰিমাণে কাৰ্যসূচী লৈছে, গতিকে আমি কৈছোঁ যে সেই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি মানৱ সম্পদ উন্নয়নৰো বিভিন্ন কাৰ্যসূচী ল'ব খুজিছোঁ। এই ক্ষেত্ৰতো তেখেতে আমাক ইতিবাচক সঁহাৰি দিছে আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ পৰিকল্পনা যুগুত কৰিছোঁ। আগন্তুক 1.5-2 মাহৰ ভিতৰত আমাৰ এই পৰিকল্পনা সম্পূৰ্ণ হ'ব লাগে। তেতিয়াও আমি চৰকাৰৰ ওচৰত আমাৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱ আমি দাখিল কৰিম। আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যি ধৰণে, যি তৎপৰতাৰে, যি আন্তৰিকতাৰে আমাক তেওঁ এতিয়ালৈকে সহায় কৰিছে, ভৱিষ্যতেও আমাক তেনেকৈ সহায় কৰি যাব আৰু হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে শতবৰ্ষৰ পিনে ধাৱমান হোৱাৰ পথত নিশ্চয়কৈ এই অঞ্চলটোত এক উল্লেখনীয় বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ব। এইখিনি কথা জনাবৰ কাৰণে আৰু এইখিনি কথা অসমৰ ৰাইজেও জনা উচিত বুলি ভাবি আমি আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ আৰু পুনৰবাৰ ৰঞ্জিত দাস ডাঙৰীয়া, APDCL কৰ্তৃপক্ষ আৰু বিভিন্ন ধৰণে জড়িত যিসকল ব্যক্তি অনুষ্ঠান আছে প্ৰত্যেকৰে প্ৰতি আজি এই সংবাদমেল যোগে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই কথাখিনি প্ৰকাশ কৰিবলৈ আপোনালোক আগবাঢ়ি অহাৰ কাৰণে আপোনালোকৰ প্ৰতিও আমি আন্তৰিক কৃতজ্ঞতা নিবেদিছোঁ। ধন্যবাদ। বৰ্তমান 8 বিঘা আছে, কিন্তু এইটো মদন মোহন কীৰ্তনগড়ৰ মাটি লৈ পেলাই সীমালৈকে
আমাৰ এইখিনিত আছে 7 বিঘা কিমান লৈছে প্ৰায় হা এতিয়া লৈছো। আৰু আমি নিজা কিনা মাটি আছে নিজা কিনা মাটি পেলাই আমাৰ এতিয়া প্ৰকল্পত ৰাস মহোৎসৱৰ প্ৰকল্পত আমাৰ মাটিৰ পৰিমাণ 10 বিঘা কিন্তু চৰকাৰী ভিজিআৰ ভূমি যিখিনি গোচৰণীয়া ৰিজাৰ্ভ হিচাপে যিখিনি আছে সেইখিনি 7 বিঘা কিমান মোটামুটি আধাবে 8 বিঘা মাটি আছে আৰু সেইটোত হেৰিও অন্তৰ্ভুক্ত আছে মদন মোহন কীৰ্তন গুৰু অন্তৰ্ভুক্ত আছে সেইটো সেইফালে এপিডিচিএলৰ নামত আছিল তেওঁলোকৰ মতে ইয়াত এনেকে লিখা আছে ডেছক্ৰিপশ্যন অফ দ্য লেণ্ড ওন বাই এপিডিচিএল এণ্ড এডজাচেণ্ট টু হাউলি ৰাস মহোৎসৱ তেওঁলোকৰ ৰিজলিউশ্যনত যিটো লিখা আছে